নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ওলালোঁ ঘৰৰ নিচেই কাষতে থকা শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভূমিত স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰলৈ বুলি। এইখন হৈছে মূল প্ৰৱেশদ্বাৰ। বৰ্তমানেও এই কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে। মোৰ লগত আছে দেহমন, কুঁৱলী, ৰুমা, বৌ, পুতু আৰু চনু। আপুনি যদি আহিব বিচাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চেণ্টাৰৰ পৰা বান্দৰদেৱা ৰাস্তাৰ ফালে আধা কিলোমিটাৰ আহিলেই এই সুন্দৰ ঠাইখিনি আপোনালোকে দেখা পাব। সোমাই আহিয়ে প্ৰথমেই দেখিলোঁ আমাৰ কুঁৱলী দুবৰীহঁতৰ দৰে কণমানিহঁতলৈ বনাই থোৱা খেলনাবোৰ। আমাৰ দুয়োগৰাকীয়ে দেখি একেবাৰে ৰখিবই নোৱাৰিলে, চিধা গৈ উঠিয়েই দিলে। এটাই কথাই অনুমান কৰিব পাৰি যে ইয়াত কণমানিহঁতে অকণমানো বৰ নহয়। আৰু দেহমনলৈ চাওক, খেলি খেলি ভাগৰ লগাৰ কাৰণে কোনোবা এটা চুকত গৈ পানী খাই আছে। এইবাৰ ওখ ওখ বিল্ডিংবোৰৰ কাষে কাষে আগবাঢ়ি গৈ থাকিলোঁ। আগত দেহমনৰ দৌৰ আৰু পিছে পিছে আমি। সকলোবোৰ বিল্ডিঙৰ নামাকৰণ কৰা হোৱা নাই, সম্পূৰ্ণ হৈ উঠিবলৈ আৰু কিছুদিনৰ দৰকাৰ হ'ব। অৱশ্যে দুই এটা নামাকৰণ কৰা দেখা পালোঁ। কণমানি দুজনীয়ে কলাক্ষেত্ৰৰ আহল বহল ঠাই পাই ইমানেই ফূৰ্তি কৰিছে, খুব দৌৰিছে সিহঁতে। সিহঁতৰ লগত থাকোঁতে সময়বোৰনো কেতিয়া গ'ল একেবাৰে গমকে নাপালোঁ। এইখন হৈছে কলাক্ষেত্ৰৰ পিছফালে থকা প্ৰৱেশদ্বাৰ। এইখিনিতে কলাক্ষেত্ৰ সম্পৰ্কীয় তথ্য কিছু আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই 1636 চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত কৰা হৈছে। 2007 চনৰ 23 মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কলাক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিছিল। বদলা পদ্ম আতা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে কলাক্ষেত্ৰৰ বাবে 44 বিঘা মাটি দান কৰিছিল। বিভিন্ন কাৰণৰ বাবে কলাক্ষেত্ৰৰ নিৰ্মাণৰ গতি পিছ পৰি ৰৈছিল বা লেহেমীয়া হৈছিল আৰু শেষত 2023 চনৰ 10 মে'ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে। আৰু এনেকৈ গৈ কলাক্ষেত্ৰৰ চৌপাশটো চোৱাৰ চেষ্টা কৰিলোঁ। কাষতে দেখা পালোঁ সৌন্দৰ্য বৰ্ধনৰ বাবে এই পুখুৰীটো বনাই থকা হৈছে আৰু কাম বাকী আছে, সম্পূৰ্ণ হ'লে ধুনীয়া হৈ উঠিব। এক ৰাউণ্ড ঘূৰি অহাৰ পিছত এইবাৰ দেখা পালোঁ সত্ৰাধিকাৰৰ বাসভৱন এইটো, আৰু পৰিৱেশটো চাই ইমান সুন্দৰ। এই পুখুৰীটো আচলতে পৰ্যটকৰ একদম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। আৰু পৰিৱেশটো ইমান এটা সুন্দৰ হৈ আছে, বতৰটোৰ লগত পৰিৱেশটো খুব সুন্দৰভাৱে খাপ খাই গৈছে, খুব ধুনীয়া লাগিছে আচলতে। আৰু এই ভৱনটো যে দেখিছে, এই ভৱনটো হ'ল পাণ্ডুলিপি ভৱন। এতিয়ালৈকে মুকলি হোৱা নাই, মুকলি হ'বলৈ আৰু যথেষ্ট সময় বাকী আছে। আৰু কণমানি দুজনীৰ, দুবৰীয়া আৰু কুঁৱলীৰ মৰম চাওক, দুইজনীয়ে চুমা খাইছে, খুব আনন্দ পাইছে আচলতে সিহঁতে। এইটো এটা অ'পেন ষ্টেজ হয়, ইয়াতেই কালচাৰেল প্ৰগ্ৰেমকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ ইয়াতে হ'ব। আৰু মই ওপৰলৈ এখোজ এখোজকৈ আগবাঢ়ি গৈ থাকিলোঁ। আৰু চাওক, ওপৰৰ পৰা আপোনালোকক মই এতিয়া সম্পূৰ্ণ ভিউটো দেখাই দিম, কেনেকুৱা সুন্দৰ লাগে, কিমান সুন্দৰভাৱে আচলতে সজাই তোলা হৈছে চাওক। আৰু দেহমনে সম্পূৰ্ণ চিৰি বগাই আহিছে, নিজে খোজকাঢ়ি বগাই আহিছে। মাকে বৰমাকে অকণমান হেল্প কৰি দিছে, কিন্তু বাকীখিনি নিজে আহিছে। আৰু এয়া আমি দুটা। এইটো যে বিল্ডিংটো দেখিছে, এইটো আৰ্টছ এণ্ড ক্ৰাফ্ট চেণ্টাৰ হয়, শিল্পকলা কেন্দ্ৰ হয়। বৰ্তমানো ইয়াৰ নিৰ্মাণ কাৰ্য চলিয়ে আছে, ই সম্পূৰ্ণ হৈ উঠিবলৈ আৰু কিছুদিনৰ বাকী আছে। আৰু এইফালে চাওক, সৌ ৱালখনত সুন্দৰভাৱে আমাৰ অসমীয়াৰ কলা সংস্কৃতি খোদিত কৰি থকা হৈছে। আৰু দেহমনে তাকে চাই আছে মাকৰ সৈতে, কি সুন্দৰভাৱে খোদিত কৰা হৈছে। আৰু এয়া চাওক,
শংকৰী কলা সংস্কৃতি নিদৰ্শন দাঙি ধৰা হৈছে ইয়াতে এইটো যে দেখিছে বিল্ডিংটো এইটো সংগ্ৰহালয় হয় মিউজিয়াম আৰু দেহমনে পুৰা স্লাইডাৰত উঠি আছে বাহ তাৰ পিছে পিছে বাইক কুঁৱলীও গৈছে তাই আসলে উঠিবলৈ ভয় কৰিছে এইবাৰ যাওঁ আহক কলাক্ষেত্ৰৰ মূল দুৱাৰেদি সোমাই আহোঁতে সোঁহাতে পোৱা পুখুৰীটোৰ পাৰলৈ কলাক্ষেত্ৰৰ এটি ভিউ ইয়াৰ পৰা দেখাবৰ চেষ্টা কৰিলোঁ চাওকচোন সিদিনা বতৰটোৱে কলাক্ষেত্ৰৰ পৰিৱেশটোৰ লগত খাপ খাই পৰিছিল আটক ধুনীয়াকৈ এই কলাক্ষেত্ৰখনি সজাই তোলা হৈছে সম্পূৰ্ণ হৈ উঠিলে ভাবকচোন কেনে সুন্দৰ লাগিব সম্পূৰ্ণ হৈ উঠিলে আৰু এটি ভিডিঅ' আপোনালোকলৈ লৈ আহিম যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে শ্বেয়াৰ এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু নতুন হ'লে পেজটো ফলো কৰি দিব ধন্যবাদ